নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মানে আমি আমাৰ মা আৰু পেহীহঁতৰ লগত মায়ঙলৈ আহিছিলোঁ মানে বিয়া এখন খাবলৈ। আৰু আজি মায়ং আহোঁতে ভাবিলোঁ ওচৰতে যেতিয়া চনকাখন আছে এপাক চাই যাওঁ। আৰু বন্ধুসকল বৰ্তমান গৈ আছোঁ আমি চনকা। আৰু এয়া দেখিছে কিমান ভয়ংকৰ ৰাস্তা, মানে পাহাৰৰ চেপে চেপে শিলৰ চেপে চেপে ৰাস্তা আছে। তথাপিও আমি গৈ আছোঁ বাৰু, আপোনালোককো দেখুৱাই থাকিম। বন্ধুসকল আমি চনকা পামেগৈ আৰু বৰ বেছি দূৰ নাই, মানে অলপ দূৰ আছে আৰু পামেগৈ। ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকক, আপোনালোককো দেখুৱাই যাম। আৰু ফাইনেলি বন্ধুসকল আমি পাই গ'লোহি চনকা। আৰু এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ শিল। আৰু আমি আছোঁ বৰ্তমান ওপৰত মানে ৰাস্তাত। আৰু এয়া আমাৰ মা আৰু পেহীহঁত। আৰু আমি সকলো তললৈ যাম, মানে এই বালিবোৰ দেখিছে যে তালৈ যাম আৰু আপোনালোককো দেখুৱাই থাকিম। আৰু বন্ধুসকল এয়া হৈছে চনকাৰ বেম্বো ৰিজৰ্ট, মানে এই ৰিজৰ্টখনত থকা ঘৰবোৰ আৰু গেটটো সকলো বাঁহেৰে বনোৱা হৈছে। আৰু সৌফালে আছে কেম্পবোৰ সৰু সৰু, আৰু আমি তালৈকেও যাম বাৰু। বন্ধুসকল এয়া চনকা, কিমান বালি। বন্ধুসকল বৰ্তমান চনকাৰ পানীবোৰ একেবাৰে শুকাই গৈছেগৈ। এয়া চাওক ব্ৰহ্মপুত্ৰৰ পানী হয়। অকণমান অকণমানকৈ আছে আৰু আমি গোটেই ছাইডটো ঘূৰা নাই, এটা ছাইডতে আছোঁ আমি। আৰু সৌ তাতে মা আৰু পেহীহঁত বহি আছে আৰু বৌহঁতো আহিছে। আমি আৰু ইয়াত এনেকৈ ঘূৰি আছোঁ আৰু। বন্ধুসকল বৰ্তমান জানুৱাৰী মাহ যাওঁ যাওঁৱে আৰু সেইবাবে চনকাত ইমান মানুহ নাই, আমি আহিছোঁ আৰু আছে কিছুমান। কেনেকুৱা লাগিছে আহি মাইনা? ভাল লাগিছে। বন্ধুসকল এয়া হৈছে দিয়ক চনকা, যিখন বালিৰে সজোৱা এখন ৰাজ্যৰ দৰে। মানে আপুনি যিমান দূৰলৈ চকু ফুৰাব কেৱল বালিকেই দেখিব, সকলোফালে কেৱল বালি বালি আৰু বালি। আৰু এই বালিৰ মাজতেই বছৰৰ প্ৰথমটি মাহ জানুৱাৰী মাহত সকলোৱে পিকনিক খাবলৈ ভিৰ কৰে এই ঠাইডোখৰত। আৰু যথেষ্ট ভালো লাগে আহি। ওচৰতে থকা পাহাৰটিও যথেষ্ট সৌন্দৰ্যময় আৰু সকলোফালে ভালেই লাগে। আৰু এই ঠাইডোখৰক ওপৰৰ পৰা এনেকুৱা দেখি, মানে ৰাস্তাৰ পৰা সৌ তাতে থাকে সৰু সৰু কেম্পবোৰ, তাতে মানুহ থাকে আৰু তাতে পিকনিক খোৱা হয়। আমি এতিয়া বৰ্তমান ওপৰত আছোঁ আৰু ওপৰৰ পৰা চাওক কি সুন্দৰ দেখি। বন্ধুসকল আমি চনকা ঘূৰিলোঁ, এতিয়া আমি আৰু ঘৰলৈ যাওঁ, মানে বিয়া ঘৰলৈ যাওঁ, তাৰপিছত সন্ধিয়া ঘৰলৈ যাম আৰু। এয়া চাওক